Hi guys, welcome back to my channel. আশা কৰিছো আপোনালোক সকলে ভালে আছে আৰু আলহামদুলিল্লাহ মই ভালে আছো আৰু আমি গৈ আছো শিলং আৰু বৰ্তমান আমি জোৰাবাটৰ পৰা ওলালো আৰু আধা বাটতে আহি গাড়ী হোটেলত খমাইছে হোটেলত খমাই আমি পুৰি চুৰি খালো এতিয়া গাড়ীত বহি আছো দেখা পাইছে এটো মোৰ বাবু ডাঙৰ বাইদেউ মোৰ ভাগিন আৰু আগে আগে মই পিছে পিছে মেৰা হামসফৰ গম পাইছে আৰু এয়া বাহিৰত আমি আহিছো এখিনি বাহিৰৰ দৃশ্য হেয়া মোৰ হোম মিনিষ্টাৰ ৰখি আছে মোবাইল লৈ হোম মিনিষ্টাৰ আপুনি হাঁহিছে এলো মোৰ হোম মিনিষ্টাৰ হয় আৰু দেখিছে গাৰ অৱস্থা কি হৈছে আৰু গাড়ীত থাকি থাকি পাগলৰ নিচিনা হৈ গৈছো আৰু এতিয়া আমি গাড়ীত উঠিম গাড়ী এৰিবই এয়া গাড়ীৰ ড্ৰাইভাৰ হয় তেখেত আৰু এইখিনিত হোটেলৰ সন্মুখৰ পাহাৰীয়া এলেকা হোটেলটো বহুত ধুনীয়া আছে ওয়াশরুম সব বহুত ধুনীয়া মোৰ হোম মিনিষ্টাৰে এপনে মোবাইলত ভিডিঅ' কলত ব্যস্ত কাৰ লগত যেন ভিডিঅ' কলত কথা পাতি আছে আৰু এইখিনিত বাহিৰত গাড়ী চাৰি গৈ আছে হোটেলৰ সন্মুখৰ দৃশ্যখিনি হোটেলটো বহুত ধুনীয়া বহুত ডাঙৰ হোটেল ওপৰত পাহাৰ সাহাৰ গছ গছনি বিভিন্ন ধৰণৰ শান্তি সুস্থ জায়গা আৰু ভাল লাগে আৰু বহুত ভাল লাগিছে হোটেলটোত আহি আৰু কি কম এতিয়া আমি ওলাম হোটেলৰ পৰা অলপ সময়ৰ ভিতৰতে অলপ সময় মানে কি ইয়াৰ পৰা আৰু 4 ঘণ্টা মান লাগিব শিলং গৈ পাওঁতে এয়া মোৰ ডাঙৰ বাইদেউ এয়া মোৰ ল'ৰাটো বাৰ কোচত আৰু এয়া তল পিনে মোৰ ভাগিনটো দেখা পাই আছে মোৰ ভাগিন হাঁহি আছে মোৰ ভাগিন আৰু এতিয়া আমি ইয়াৰ পৰা ওলাম সো বলক বাই বাই এই আমি ওলালো এতিয়া গাড়ীত এতিয়া আমি শিলঙৰ পানে গৈ আছো অলপ মানে কি আৰু 3 ঘণ্টা মান লাগিব শিলং গৈ পাওঁতে এতিয়া আমি ৰাস্তাত আছো লাহে লাহে গাড়ী চলাই গৈ আছো শিলং কি যে ভাগৰ লাগিছে গাড়ীত বহি